হাই গাইজ, কি খবৰ আপোনালোকৰ ভালনে? মই ভালে আছো। দীপা আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা ৰেচিপি লৈ আহিছো। আহক আমি ৰেচিপিটো চাওঁ। শেষলৈকে চাব ভিডিঅ'টো, তেতিয়া গম পাব। ৰেচিপি বনাবলৈ এটা বল লৈ লৈছো। তাৰপিছত লৈ লৈছো ধুনীয়াকৈ ধুই পেলাই অলপমান বেঙেনা লৈ লৈছো। এয়া ধুনীয়াকৈ বেঙেনাখিনি লৈ লৈছো। এতিয়া বেঙেনাখিনি মই ধুনীয়াকৈ কাটি লওঁ, তাৰপিছত দেখাই আছোঁ। 1 মিনিট। তেল এতিয়া গৰম কৰি আছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। আজি দুপৰীয়াৰ কাৰণে মাছ হ'ব। বেঙেনাখিনিত মই অকণমান হালধি আৰু নিমখ দি পেলাই থৈ দিছিলোঁ অলপ সময়ৰ কাৰণে। 10-15 মিনিটমান সময়ৰ কাৰণে থৈ দিলোঁ। তাৰপিছত মই ইয়াতে ফ্ৰাই কৰা মাছখিনি ল'লোঁ। ইয়াতে লৈছোঁ পিঁয়াজ, ইয়াতে পূৰা মছলাবিলাক জলকীয়া, হালধি, নিমখ, দালচেনি, লং, জিৰা গুড়ি, ধনিয়া গুড়ি সেইখিনি। তাৰপিছত লৈছোঁ মই টমেটো। এয়া টমেটো লৈছোঁ। তাৰপিছত মই ল'ম আদা নহৰু পেষ্ট, আদা নহৰু আৰু কেঁচা জলকীয়া সেইখিনি। এয়া বেঙেনাখিনি মই এতিয়া কেৰাহী এখনত তেল দিছিলোঁ নহয় গৰম হ'বলৈ। এতিয়া বেঙেনাখিনি হালকা পাতলাকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত মই বেঙেনাখিনি নমাই থৈ দিম। এয়া বেঙেনা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই দিম পিঁয়াজ। এয়া কাটি থৈছিলোঁ মই অলপ 2-3টা পিঁয়াজ মই কাটি থৈছিলোঁ, সেইখন দি দিম গৰম তেলত। পিঁয়াজখিনি ভাজি লওঁ। 2 টুকুৰা দালচেনি আৰু 3টা লং, এইকেইটা অকণ ভাজি ল'ম শুকানে। এতিয়া মই দিম কেঁচা জলকীয়া, আদা নহৰু পেষ্টটো যে কৰিছিলোঁ তাৰ পৰা মই অলপ দি দিলোঁ আৰু অকণমান দিম। এতিয়া মই পূৰা ভুনিম। এইখিনি পূৰা ভুনি লৈছোঁ গোটেইখিনি। আদা নহৰু কেঁচা জলকীয়া কেঁচা গোন্ধটো যাবৰ কাৰণে অকণমান মই ভুনিবই লাগিব অলপ সময়। এতিয়া দিব লৈছোঁ মই বিলাহীখিনি ভুনি ল'ব লাগিব। বিলাহী মছলা পূৰা ভুনা হোৱাৰ পিছত ইয়াৰে পৰা তেল ওলোৱালৈকে মই ভুনিম। বিলাহী ফ্ৰাই কৰা হৈ গৈছে, ভুনা হৈ গৈছে। এতিয়া মই যিখিনি মছলা লৈছিলোঁ গোটেইখিনি একেলগে দি দিলোঁ। মছলাখিনি দিয়াৰ পিছত মই মছলাখিনি মিক্স কৰি পেলাই ইয়াতে মই অকণমান পানী দিম। মছলাখিনি এতিয়া বিলাহী ভুনা হৈ গৈছে। এতিয়া ইয়াতে দিছোঁ মই অলপ দৈ। এয়া এতিয়া দৈখিনি ভুনিব লাগিব। দৈখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। দৈখিনি পূৰা মছলাৰ লগত মিক্স কৰি লোৱাৰ পিছত এতিয়া মই ইয়াতে দি দিম ফ্ৰাই কৰি ৰখা বেঙেনাখিনি। বহুত টাইম সিজাবলৈ নালাগে আৰু অলপ সময় লাহে লৰাই দিব লাগিব, কাৰণ বেঙেনা ফ্ৰাই কৰি ৰাখিছিলোঁ সেইটো কাৰণে বেছি জোৰকৈ ভাঙি যাব। এতিয়া মই গেছৰ জুইটো মই অফ কৰি ৰাখিছিলোঁ যেতিয়া দৈ দিছিলোঁ, সেইটো কাৰণে এতিয়া মই গেছটো জ্বলাই দিম। এতিয়া মই
1 মিনিটমান সময় কাৰণে ঢাকোন লগাই দিলোঁ। এতিয়া চাওঁ কেনেকুৱা হৈছে। এতিয়া অকণমান পানী দিব লাগিব। মই দৈ জগটোতে পানী দি দিছোঁ। ধুই পেলাই পানী দি দিলোঁ। এনেকৈ লাহে লাহে এনেকৈ উল্টা পাল্টা কৰি দিব লাগিব। লাহেকৈ বেছি জোৰকৈ দিলে বেঙেনাবিলাক ভাঙি যাব। অলৰেডি ফ্ৰাই কৰা আছে, সেইটো কাৰণে। বেঙেনা মছলা পানী দিয়াৰ পিছত এতিয়া মই মাছ কেইপিচ দি দিম ইয়াতে। মাছ কেইপিচ দি পেলাই মই অকণমান সময় সিজাম, আৰু 5 মিনিট সময়। শেষত মই অকণমান গৰম মছলা দিব ওলাইছোঁ। এয়া হৈ গৈছে। তাৰপিছত দিম অকণমান ধনিয়া পাত। ধনিয়া পাত দি দিলোঁ। ৰেডি হৈ গৈছে মাছ বেঙেনা কাৰী। এয়া লাষ্ট ফিনিচিং, খাব পৰা হৈ গৈছে। এতিয়া খাম, আৰু অলপ পিছত ঠাণ্ডা হ'বলৈ দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে আহোঁ, আকৌ লগ পাম। বাই।